হেল্ল' বন্ধুসকল, আশা কৰোঁ ভালেই আছে। আজি মই আপোনালোকক দেখুৱাম ইউটিউব চেনেলৰ কেইটামান গুৰুত্বপূৰ্ণ ছেটিং। মোৰ ইউটিউব চেনেলৰ মই ক্ৰম ব্ৰাউজাৰত গৈ আছোঁ। ইউটিউব চেনেলত অহাৰ পিছত ইয়াত দেখিবলৈ পাব ক্ৰিয়েটাৰ ষ্টুডিঅ'। মই এইটো মিনিমাইজ কৰিছিলোঁ, এইটো ক্ৰিয়েটাৰ ষ্টুডিঅ' কৰিছিলোঁ, কিন্তু এতিয়া ইউটিউব ষ্টুডিঅ' আহি গৈছে। এইটো আপোনালোকে প্ৰব্লেম কেনেকৈ সলভ কৰিব, মোবাইল ৰেজিষ্টাৰ বা বেলেগ কিবা কাৰণত যদি এনেকুৱা অপশ্যন আহি যায় তেনেহ'লে আপোনালোকে কি কৰিব? আপোনালোকক একো কৰিব নালাগে। আপোনালোকক ইউটিউব ষ্টুডিঅ' এইটোৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত আপোনালোকে দেখিবলৈ পাব এই এনেকুৱা অপশ্যন আহি যাব। কিন্তু ইয়াত আপোনালোকে দেখিবলৈ পাব যে ইয়াত ক্ৰিয়েটাৰ ষ্টুডিঅ' একো নাই। মই আপোনালোকক দেখুৱাই আছোঁ। মই ইয়াৰ পৰা এই ছেটিঙত ক্লিক কৰিছোঁ। কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ইয়াত আগত ক্ৰিয়েটাৰ ষ্টুডিঅ' অপশ্যন আছিল, কিন্তু এতিয়া ক্ৰিয়েটাৰ ষ্টুডিঅ' অপশ্যন নাই। ইয়াত আপোনালোকক দেখুৱাই আছোঁ। ইয়াত ডলাৰ, USA, সাউথ আফ্ৰিকা এইবিলাক আছে আৰু বেলেগ একো নাই। মই আপোনালোকক দেখুৱাই আছোঁ। কমিউনিটিত দেখুৱাই আছোঁ, আদাৰত দেখুৱাই আছোঁ, চেনেলত দেখুৱাই আছোঁ, কিন্তু ক্ৰিয়েটাৰ ষ্টুডিঅ' নাই। এইটো কেনেকৈ আপোনালোকে আনিব সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকক জুম কৰিব। জুম কৰাৰ পিছত একেবাৰে তলত দেখিবলৈ পাব এটা মানুহ দৌৰি আছে। আপোনালোকক মই দেখুৱাই আছোঁ। এই মানুহটো দৌৰি আছে। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এইবিলাক যি অপশ্যন আছে সকলোবোৰ শ্ব' কৰি দিব। এনেকুৱাকৈ সকলোবোৰ টেব শ্ব' কৰি দিয়াৰ পিছত আপোনালোকক ছাবমিটত ক্লিক কৰি দিব। দিয়াৰ পিছত অলপমান ৱেইট কৰিব। আপোনালোকৰ প্ৰব্লেম ফিক্সড হৈ যাব। ইয়াত ইউটিউব আহি যাব। অহাৰ পিছত আকৌ সেইটো সোমাই যোৱাৰ পিছত আপোনালোকৰ প্ৰব্লেম ফিক্স হৈ যাব। আপোনালোকে মোবাইলৰ ডেস্কটপ চাইড কৰি ল'ব। ডেস্কটপ চাইড কৰি লোৱাৰ পিছতে দেখিবলৈ পাইছে মোৰ সেই আগৰ মেনু আহি গৈছে। এতিয়া মই মোৰ চেনেলত ক্লিক কৰি দিছোঁ। দেখিবলৈ পাইছে ইয়াত ক্ৰিয়েটাৰ ষ্টুডিঅ' শ্ব' হৈ গৈছে। এইটো আগত অহা নাছিল, এতিয়াও আহি গৈছে। ভিডিঅ'টো যদি আপোনালোকক ভাল লাগি থাকে তেনেহ'লে লাইক কৰি দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, বেল আইকনটো বজাই দিয়ক।